Hey guys, welcome back to our YouTube channel Uncommon Bloggers. So guys, আমি মানে বহুত দিন ভিডিও দিব পৰা নাছিলো কিবা মানে অলপ পাৰ্সোনেল প্ৰবলেম হৈছিল সো আজিৰ পৰা আমি কন্টিনিউ কৰি যাম বুলি ভাবিছো যদি আপোনালোকে এতিয়ালৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি থোৱা নাই চেনেল সাবস্ক্ৰাইব কৰি থব আৰু লগতে বেল আইকনটো অল কৰি থব আৰু আপোনালোকে টাইটেল আৰু থাম্বনেল চাই নিশ্চয় গম পাইছে যে আমি আজি ক'ত যাবলৈ ওলাইছো সো আমাৰ ভিডিওটো আমাৰ লগত চাই থাকক শেষলৈকে আজিৰ পৰা আমি আপোনালোকক এনেদৰে এন্টাৰটেইন কৰিবলৈ চেষ্টা কৰিম তো গাইজ আমাৰ লগত বলক বহুত বিভিন্ন ধৰণৰ বস্তু দেখা পাব বহুত বস্তু দেখা পাব বলক আও আজি আমি ইয়াত আছো বৰ্তমান নলবাৰী ৰেলৱে ষ্টেচনত আৰু আমাৰ লগত বহুতো আমাৰ ফ্ৰেণ্ড আছে আজহাৰ আব্দুল আৰু আছে আৰু আছে দীপজ্যোতি সাইদুল ৰাহুল আৰু এটা ব্লগাৰ আছে আৰু সেইটো ব্লগাৰ বৰ্তমান আছো আমি নলবাৰী ষ্টেচনত আমাৰ ট্ৰেইন এটা ভাৰত আছে আমি ৰখিছো অপেক্ষা কৰি আছো ট্ৰেইন আহিলে আমি এতিয়া বৰ্তমান আমাৰ যাত্ৰা আৰম্ভণি কৰিম তো আমাৰ ভিডিঅ'টো আমাৰ লগত এনেদৰে চাই থাকিব বহুত এনজয় হ'ব তো গাইজ বহু সময় অপেক্ষাৰ মূৰত আমাৰ ট্ৰেইন আহি পালে এইখন আমাৰ ট্ৰেইন আমি যাবলৈ ৰেডি ষ্টাৰ্ট বহুত সময় অপেক্ষা কৰা লাগব গাইজ ট্ৰেইনখন আহি পালে গাইজ এইখন পিছফালে নৰখে তো এতিয়া আমি এন্ট্ৰি কৰোঁ পাই থাকক আমাৰ লগত আমি তো গাইজ এইটো ডাব্বাত আমি উঠিম আহক কৈ আমাৰ ব্লগটো আৰম্ভ হৈ গ'ল আল্লাহ ভগৱানৰ নাম লৈ আমি ষ্টাৰ্ট কৰি দিলোঁ ট্ৰেইনৰ যাত্ৰা তো গাইজ নলবাৰী ষ্টেচনত দিলোঁ বাই বাই কৰি বাই বাই নলবাৰী ষ্টেচন रामधेनु हो यहाँ खतुरंगी रंगेरे ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ পল্টন বজাৰ ষ্টেচন আমি এতিয়া ইয়াতে পল্টন বজাৰত নামি কিনে ডাইৰেক্ট চিৰিয়াখানাত যাম আপোনাক বহুত ধুনীয়া বস্তু দেখাম ডাইৰেক্ট চিৰিয়াখানা বলক নাম তো আহি গ'লোঁ এই পল্টন বজাৰ ৰেলৱে ষ্টেচন এতিয়া যাম ডাইৰেক্ট চিৰিয়াখানা চাই থাকক বলক বহুত ভোক লাগছি সেইবুলিও কথা নাই কিবা কিবি খাই লওঁ ট্ৰেইনৰ পৰা নামি এতিয়া বাছত উঠিলোঁ বাছৰ পৰা ডাইৰেক্ট চিৰিয়াখানা যাম বতৰটো গাইজ আজি মানে খুব বেয়া যি ভাবিছিলোঁ এইটো নহ'ল মানে বহুত বৰষুণ দি অলপ মনটো বেয়া লাগি চাই থাকক ডাইৰেক্ট চিৰিয়াখানা যাই লগ পাই আছোঁ ফাইনেলি আমি চিৰিয়াখানা আহি পালোঁ এয়া আমাৰ পিছফালে আছে চিৰিয়াখানা তাত যোৱাৰ আগতে আমি কিবা এটা খাই লওঁ মানে পুৱাৰ পৰা খালী পেটত আছোঁ বহুত ভোক লাগি আছে আকৌ সনাই পোৱাৰ পৰা বহুত ভোক লাগছি এতিয়া আগেদি এখন হোটেল আছে হোটেলখনত আমি কিবা কিবি খাওঁ খাই পেলাই আপোনালোকক গোটাই দেখি দিম খাই লওঁ থাকক আমাৰ যেতিয়া পৰঠা অৰ্ডাৰ দিলোঁ আমি মানে গোটেইকেইটা পৰঠা খাম আৰু অলপ দেৰিকৈ বৰ্তমান পৰঠাটো খাওঁ তো পৰঠাটো খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ যেতিয়া আমি ভিতৰত এণ্ট্ৰি কৰিব লৈছোঁ এইখন গেট বৰফ খাবা বৰফত এই বৰফ খা পৰঠা খালোঁ মাত্ৰ এই বৰষুণ দি আছে গাইজ বহুত বৰষুণ অলপ ভিজি ইমান ভিজি আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ ভিডিঅ'টো বনাইছোঁ ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু স্কিপ নকৰাকৈ চাই থাকক ধুনীয়া পৰিৱেশ চব বলক ভিতৰত আৰু বহুত কিবা কিবি আছে আপোনালোক এটাই অসুবিধা গাইজ মানে বতৰটো ভাবিছিলোঁ ৰ'দ দিব বুলি কিন্তু অলপ বৰষুণ দিছে এইটোৱে মানে অলপ প্ৰব্লেম হৈছে আহিয়ে আপোনালোকে মূৰ্তি দেখা পাব টিকেট কাটিব লাগিব লাইন টিকেট পাই গ'লো আমি ডাইৰেক্ট গৈ আছোঁ এণ্ট্ৰি কৰিলোঁ আংকলে এণ্ট্ৰি কৰিব দিলা এতিয়া মেইন চিৰিয়াখানা প্ৰৱেশ কৰিলোঁ বৰষুণ বতৰ নাই বাবে বান্দৰ এইবোৰ বেছি নাই বেলেগ দিনা হ'লে মানে বান্দৰ পুৰা ভৰি থাকে আপোনালোকক টিঙত বহা বান্দৰ এটা দেখাম সেইটো চাব পাৰে টিঙত বহা বান্দৰ সেইটো দেখিছেনে এইটো তো গাইজ এইটো মই এই মুখখন কিবা ইয়াৰ লগত জড়িত আন পাইছোঁ পুৰা ইয়াৰ দৰে মই ইয়াৰ দৰে জড়িত আন পাইছোঁ গাইজ কলা চাৰ্ট পিন্ধিছে আৰু সেইটো কলা কমেণ্টত ক'ব এইটো কাৰ দৰে দেখা দিছে ইয়াৰ দৰে দেখি পুৰা কমেণ্টত ক'ব গাইজ কাৰ দৰে হেছটেগ মিন্ময় মিঠু ক'ব পুৰা মিন্ময়ৰ দৰে
আৰু এই তাই মিন্ময়ৰ তো দৰে গাইছ সেইটো চাব পাৰে সেইটো নিশ্চয় ইয়াৰ দৰে হেছটেগ মিঠু লেখি দিব আপুনি হেছটেগ মিন্ময় গাইছ ইমান শব্দ কৰি আছে কিবা বোলে ইয়াৰ দৰে বুঢ়া ই ঘৰৰ দিনকে এটা পাতি থাকে কেমেৰা হেৰি অ দোষ শুনক দোষ এই চাওক এইটো 2 নম্বৰ চিম্পাঞ্জি এইটো 1 নম্বৰ চিম্পাঞ্জি পুৰা একদৰে ই ঘৰৰ দিনকে থাকে এইটো জিৰাফ চক অকলশৰীয়া বেচেৰা এই শব্দ বান্দৰৰ ইয়াৰ দৰে দিয়াক বাৰ এটা পাৰি দেখো পুৰা মিলছি ইয়েৰো ফটোশ্বুট কৰাত ব্যস্ত হ'ব দে কিমান ফটোশ্বুট কৰা ঘৰিয়াল কি হৰিয়াল চানা হৰিয়াল ফকাচ কৰ আৰু এটা আছিল তাত পানী সোমাই গ'ল ইয়াৰ আছে বিভিন্ন ধৰণৰ পক্ষী ধুনীয়া নজৰা তো গাইছ এলা পক্ষী আপোনালোকে ক'তো দেখা নাপায় যেতিয়া পাব ধুনীয়া ধুনীয়া পক্ষী এলা আছে কিবা আছে কিবা নাম এইবোৰৰ নাজানো এইবোৰ চাওকচোন ইমান ডাঙৰ এয়া হ'ল হৰিণা ইয়াৰ যে শিং পহু এই হৰিণাৰ পহুৰ মানে শিং আমাৰ ঘৰতো আছে গাইছ কি মজা জাকে আছে পুৰা কি বুম বুম থত ইমান ডাঙৰ বহুত আছে একেবাৰে চ' এতিয়া গাইজ আমি অজগৰ সাপ চাব যাই আছোঁ অজগৰ সাপ দেখা পাওঁ নে নাপাব চাওঁ ৰ'বচোন যায় ওপৰত মোৰ পিছফালে অজগৰ সাপ ওপৰত যাওঁ বলকচোন দেখা পাওঁ না নাপাওঁ গাইছ সাপ অজগৰ বলক অজগৰ তো গাইছ অজগৰ চাম আমি গাইছ বলক অজগৰ খানতো চাইছে আপুনি চিনেমাও আছে বহুত তো আজি ৰিয়েলতো চাই লওক ৰ'ব বেক কেমেৰা কৰি দেখি আছোঁ এইটো গাইছ চক ক'ত এইটো অ ভাই এইটো সেউজীয়া সাপ দেখোন কিবা সেউজীয়া মেকুৰী সাপ ওইডাল অজগৰ গাইছ চাওক এইডাল অজগৰ এই অজগৰ চাইয়া বেছি সাপ নাই মৰিছে কিজানি চ' সেইপিনি আছে বাঘ আমি যাই আছোঁ ৰ'ব অলপ সময় চ' ইয়াত আছে কিবা কুম্ভীৰ বোলে কিবা কুম্ভীৰ ক'ত বা চাওঁ ৰ'ব এইটো গাইছ এইটো ভালকৈ দেখা পোৱা নাই তথাপিতো কুম্ভীৰ বলক আৰু আগত কি আছে চাওঁ হৰিণা কিমান হৰিণা চাব নেকি একবাৰ ৰ'ব দি গাইছ কিবা হৰিণাক এটা গৰুৰ দৰে কিন্তু গৰু নহয় দিয়ক হৰিণা এই ভিতৰত নাচবি ৰ'ব বেক কেমেৰাই দেখুৱাই আছোঁ গাইছ কিমান হৰিণা ধুনীয়া দোষ আকাশত তই কিবা এটা ভাল লাগছি এটা বহুত ভাল লাগছে মৰম লগা বহুত ধুনীয়া ইমান ডাঙৰ ঠাই ইহঁতৰ কাৰণে কিবা এটা ভাল লাগছে মৰম লগা এই চব কিমান বলক আৰু কিবা বেলেগ বস্তু চাওঁ বহুত ঘূৰিলোঁ মানে তলৰ লাইনটো প্ৰায়খিনি দেখুৱালোঁ এতিয়া ওপৰৰখিনি চাব বাকী আছে সেইখিনি দেখুৱাম বাৰু এতিয়া ইহঁতৰ মানে দেউতাকে ইয়াত কাম কৰে চ' ইয়াত কোৱাৰ্টাৰত যাই আছোঁ তাত নিজে ভাত বনাই খাম কিজানি নহয় খামে বনাবই লাগিব সেই কামখিনি কৰি আৰু ওপৰৰ লাইনটো দেখাম ওপৰৰ লাইনত বাঘ চাঘ আছে সেইবোৰ চাব যাম অলপ দেৰিকৈ এতিয়া ইহঁতৰ কোৱাৰ্টাৰত যাই আছোঁ চ' চাই ভাত খাব বহিলোঁ ফাইনেলি আমাৰ লগত ব্ৰইলাৰ চিকেন নাই ভাত খাব বহিলোঁ চ' ভাত খাই আৰু আমি নেক্সট বস্তুখিনি দেখুৱাই আছোঁ চ' চাই এইটো আমাৰ লগত জড়িত হাড্ডি পেহলৱান ড্ৰেছে চব চেঞ্জ কৰি দিছে এইকেইটা কি চাওক হয় জাপ মাৰি দিব ভয় লাগে চানা লৈ আছে কি ধুনীয়া গাইজ আমি এতিয়া মানে ভাত পানী খাই আহিলোঁ
এতিয়া আমি এটা গড় চাব আহিছোঁ। এইটো গড় আমাৰ কাষতে আছে, একদম কলা কলা গড়। কলা কলা গছ মই দেখুৱাইছোঁ। গড়ৰ শিংটো আছে নেকি ইয়াত? নাই নেকি? আছে আছে, থাকিব লাগিব। তই চুৰ কৰি নিছা কিজানি। থাকিব লাগিব গড়ৰ শিং থাকিব লাগিব। নাথাকে নহ'লে বেয়া হ'ব কথাটো। ইয়াত আছে ৰ'ব দেখুৱাইছোঁ। বহুত মানুহ চাব আহিছে। ৰ'ব বেক কেমেৰা কৰিছোঁ। এইটো গড় গাইছ। এইটো গড় গাইছ। এইটো গেন্দা গেন্দা। এই নীল গাই। এতিয়া আমি আপোনালোকক মেইন বস্তুটো দেখুৱাবলৈ লৈছোঁ। বাঘ বাঘ তোৰ তাতে আছে, কি কৰিছে? ঘুমে আছে ঘুমে আছে বাঘকেইটা। ৰ'ব চাওক এইকেইটা পিছফালে কেইটা গাইছ ঘুমে আছে। আহক আৰু বেলেগ চাওক। মানে কি আগৰ দৰে সিমান জন্তু নাই, মানে বাঘৰ পিঞ্জিৰাবোৰ মানে খালী হৈছে। আগতে যিমান মানে ভৰি পৰি আছিল এতিয়া সিমান দেখা পোৱা নাযায়। কিয় বা কিবা হ'ল। ওপৰত উঠি 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 আহি লাষ্টত এইবাৰ দেখা পালো শগুন। শগুন এইকেইটা। এই শগুন বৰষুণ কাৰণে ভিজিছি আৰু বলক চোৱা আগলৈকে কি দেখা পাওঁ চাওঁ। শগুন নিগনি পহু বোলে কিবা। নিগনি পহু থাকে কিবা। তো নিগনি পহু তো নাম সেই অ' এতিয়া আৰু এটা কিবা ঘৰ পালোঁ ৰ'ব। কিবা এইটো কিহৰ ঘৰ বা এইটো একো নাই ভিতৰত কিবা কিহৰ ঘৰ বা নাজানো। একো নাই, তই ভিতৰত সোমাই থাক, তোক চাব আহিব মানে। তই যা। কিবা বোলে লিপট কেটৰ এই ঘৰ, কিন্তু একো নাই বস্তু, চব খালী। এখন কি পোষ্টাৰ হৈছে? মাৰা আছে ইয়াতে লিবৰ্ড কেট বুলি, কিন্তু নাই। কি হৈছে চিৰিয়াখানাৰ একো জন্তুৱে নাইচোন, প্ৰায়ভাগ জন্তুৱে নাই। কি পৰিস্থিতি কি হৈ গ'ল গাইছ। বলক আৰু আগৰ ফালে যাওঁ। বল বল বল। এই কিবা তো গাইছ কিবা এটা ফাৰি আছে। কিবা এটা হায়েৰে ভাই। এইবাৰ কি বস্তু বা? ভালুক 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 চাওক। ভালুক একদম তোৰ এইটো গুহা ইহঁতৰ। এইকেইটা শুই আছে। এইকেইটা দেখাই নাপায় আন্ধাৰত। হামুদি আছে। এইখন পোষ্টাৰ মাৰা আছে, ইয়াত চাব পাৰে। ভালুক হিমালয়ান ব্লেক বিয়াৰ। এন্দক চাবৰ কাৰণে আমি কোন নলবাৰীৰ পৰা কোন গুৱাহাটীত গেলি আহিছোঁ। যিমান আশা কৰিছিলোঁ সিমান নহ'ল। ইমান ভাবিছিলোঁ নহ'ল। বহুত জন্তুৰে ভৰি পৰি আছে, বহুত আশা কৰিছিলোঁ যে কিন্তু আপোনালোকক সিমান বহুত নাই। কিবা কিবি দেখাম, বহুত কিবা কিবি হ'ব। সিমান জন্তুৱে নাই, ইমান কি জন্তু কৰোঁ। নাই। মোৰ হ'লেও আছে বহুত চাই। কষ্ট কৰিছোঁ, ইয়াৰ বাবে এটা লাইক। আৰু ওপৰত কিবা আছে, কিবা আছে চাব যাই আছোঁ ৰ'ব। এটা বহুত ডাঙৰ পিঞ্জিৰা আছে। কি বস্তু আছে আমি নাজানো। ভাবিছোঁ কিবা ভাল বস্তুৱে থাকিব লাগে। মোৰ মতে কিবা বেলেগ বান্দৰ আছে। বান্দাৰ নহয়, বান্দৰ। বাদ দিয়ে কিবা হ'লি হ'ল আৰু। চাওঁ আইঅ' ভাগৰ লাগি গ'ল ইমান। আইঅ' বোলে ব্লেক পেন্থাৰ আছে। চাওঁ ৰ'বচোন। দেখাত কিন্তু একো নাই, খালী হৈছে। এটা আছে কিজানি, শব্দ শুনিছোঁ। এইটো আচল ভাগ হ'ব লাগিছে। এই ইয়াত আছে। আচল নহয় এইটো। এই আচল হয় হয়। আজি এইটো বাঘ দেখাই নাছিলোঁ। তো গাইছ এইটো বাঘৰ চানা চাগে। প্ৰথম জাম এটা বাঘ লাগি আছে দেখিলোঁ। পুৰা, জাম লাগি আছে পুৰা। প্ৰথম চানা এইটো চানা। বহুত আৰু সৰু। আছে এটা বাঘ। ইয়াৰ দেখ ইয়াৰ এইফালে নাচে দিছে এজন মানুহে এই খিৰিকীৰে। চাওক বাঘক খানা। তো বলক আৰু কি হ'ল? এটা ব্ৰইলাৰ দিছে বা ইমান খায়। কেটি দিছি জানো না? ইমান সাতটাতকৈ বেছি ব্ৰইলাৰ দিছি। মোৰতো এক বাল্টিং ব্ৰইলাৰ। বাপৰে, এটা ভাগে ইমান খাব। তো গাইজ এতিয়া আৰু তলত যাওঁ, কি আছে চাওঁ। গাইছ এক বাল্টিং ব্ৰইলাৰ খাই এটা ভাগে ভাপক লাগে। যদি এটা মানুহ পৰি যায় কেনেকৈ খাব তাক ভাবিলে ভয় লাগে।
আপুনি ভাবি নাথাকিব এতিয়া ভিডিঅ'টোত ক'লো যাতে আৰু কেমেৰা অলপ কপিছে গাইছ এডজাষ্ট কৰি ল'ব কাৰণ পাহাৰৰ পৰা নামি আছিলোঁ তো এতিয়া বা কি আছে আৰু এতিয়া আপোনালোকক মানে দেখুৱাই থকাতে পাহৰি গ'লোঁ যে ইহঁত মোৰ মানে লগৰ কেইটা হেৰাই গ'ল লাপাতা এগাল আমি বেলেগকে ৰান্ধে গোটাই সেই কেটি আছিল 5টা ৰান্ধে 5টা বেলেগকে আমি এটা বেলেগকে ক'তবা গুচি গ'ল এতিয়া বিচাৰি আছোঁ ৰ'ব ইহঁত ক'ৰবাত নোহোৱা গ'ল এতিয়া আনক কোনকে লগ পাওঁ নাজানো ফোন কৰি কণ্টেক্ট কৰিব লাগিব ভাতটো বেলেগ ভাই ভাতটো এইবোৰ কি বস্তু ইমান ডাঙৰ ডাঙৰ এই হালা বাদ দি ভাতটো কাংলিটো দিছোঁ নেকি দি এই দিছোঁ দে আকৌ নহ'ল এইটো গাইজ ময়ূৰ অকলে হাল্লা কৰি আছে ফ'কাছ কৰিব পৰা নাই গাইজ ময়ূৰ অকলে চিঞৰি আছে তাত দেখা নাই ক'ত ই ৰাখ লাগি ইয়াত আছে বিভিন্ন ধৰণৰ পক্ষী জন্তুক নজোকাব নালাটোত গাইছে এটা অকলে নিগনি পৰি আছে ইয়াত বিভিন্ন ধৰণৰ পক্ষী আছে ব'ল আৰু নেক্সট কিবা বেলেগ চাব চাওক ধুনীয়া দৃশ্য চাওক ধুনীয়া নীৰৱতা শান্তি ইয়াৰ মাজত ময়ো ধুনীয়া তই ধুনীয়া ধুনীয়া মই এইকেইটা আৰু পিঞ্জিৰা খালী হৈ নাই এটা বস্তু এইটো কি বস্তু বা ক'তে এইটো মই দেখা নাই কি বস্তু বা নাজানিম সেইটো মেকুৰী মেকুৰী আন দে ৰ'ব পোষ্টাৰখন পঢ়ি চাওক কি বস্তু বন মেকুৰী আছে মোৰ তাতে এটা বন মেকুৰী নাচাওঁ বাৰু বন মেকুৰী ইয়াত আছে ধুনীয়া ধুনীয়া পক্ষী ইমান ধুনীয়া শব্দ ইহঁতৰ ধুনীয়াকৈ মানে টোপনি আহি যাব বিভিন্ন ধৰণৰ পক্ষী ধুনীয়া ধুনীয়া শব্দ কৰি আছে বল আগত পাহাৰীয়া মইনা পক্ষী বগা কেটেলা পৌ ক'ত নাই বগা কেটেলা পৌ নাই ये तेरा बाप है ये कौन है ब्लू एंड येलो मकाओ हाटो इसको देखो मकाओ हाटो मकाओ हाटो Hi, Dosti. কথা কৈছে গাইজ কিবা কথা কৈছে এইটো কি বস্তু মুৰ্গী টাইপৰ কি বস্তু বা এইটো কি বস্তু ৰূপালী দৰিক এইটো কি চাওক এইটোৰ নাম কিবা আছিল পাহৰিছোঁ কি কৰি আছে ঠেকি হৰ্ণবিল এইটো হৰ্ণবিল চাওক আছে হৰ্ণবিল ইয়াতে এটা আছে ইমান ধুনীয়া এই মানে কি কেইদিনমান আগতে এটা ভিডিঅ' মানে বহুত ভাইৰেল হৈছিল যে কেইজনমান ল'ৰাই মানে এটা হৰ্ণবিলক বৰ বেয়াকৈ অত্যাচাৰ কৰিছিল চ' এইবোৰ কৰিব নালাগে কাৰণ ইহঁতে একো মানে মাতিব নোৱাৰা একো নজনা জীৱ জন্তু চ' ইহঁতৰ লগত মৰম কৰি খেল ধেমালি কৰিব লাগে এনেকৈ অত্যাচাৰ কৰিব নালাগে আমাৰ এইবোৰ দেখি মানে বহুত বেয়া লাগিছিল চ' গাইছ সেই ভিডিঅ'টো দেখি বহুত দুখ লাগিছে এটা হৰ্ণবিলক এনেকৈ মাৰিছে ইহঁতে ক'বই নোৱাৰি যে ভিডিঅ'টো বহুত ভাইৰেল হৈছে আপোনালোকেও নিশ্চয় চাইছে ভিডিঅ'টো সেনেকুৱা কৰিব নালাগে গাইছ সেনেকুৱা কৰি এজনক শাস্তি দিয়া হয় যাতে এইটো আমি কঠোৰ শাস্তি প্ৰদান কৰা হৈছে কৈ সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ এখন পাৰ্ক বনাই দিছে ধুনীয়া পৰিৱেশ সিহঁতেও যা খেলবা
মই সৰু চলি নেকি ন ভাল লাগিব তোক মিলব তই সৰু চলি মই নাযাওঁ তাত মিউজিয়াম আছে মিউজিয়ামটোত নাযাওঁ আৰু চাইন্স মিউজিয়াম না সিহঁতে মানে আমাক এৰি থৈ গুচি গ'ল গেটত ৰখি আছে বোলে চ' দেৰি হৈছে চলা বেছি মিউজিয়াম চিউজিয়াম এতিয়া দেখা নেদেখাও বেয়া নাপাব বাকী আৰু এতিয়া গেট পালোঁ এক্সিট কৰি দিওঁ গাইছ এইখনেই আছিল মেইন গেট থেংক ইউ ফৰ ইয়ৰ ভিজিট টু জু এক্সিট মাৰ কৰিলোঁ আজি বহুত মানুহ হৈছে গাইছ বহুত মানুহৰ ভিৰ যদিও বতৰটো বেয়া তথাপিও কিন্তু বহুত মানুহে চাব আহিছে আজি ভাল লাগিল এইবোৰ ইয়াত কেণ্টিনবোৰ আছে এই টিকেট কটা লাইন চাওক কিমান ভিৰ হৈছে টিকেটৰ লাইনত গাইজ আমি মানে গোটেই চিৰিয়াখানাখন ঘূৰিলোঁ যিমান পাৰোঁ আমি আপোনাক লোকক দেখুৱাব চেষ্টা কৰিলোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব আজি এইখিনিতে আমাৰ ভিডিঅ'টো মানে সমাপ্ত কৰিবলৈ মানে খুজিছোঁ চ' ইমানেই হৈছে আমাৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগিছে তাৰ বাবে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো অল কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো সকলোকে কৰিব গাইজ আৰু ইমান শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু গাইজ বহুত কষ্ট কৰিছোঁ আপোনাৰ বাবে এই বতৰতো আমি নলবাৰীৰ পৰা গুৱাহাটী গেলি আহিছোঁ এই বৰষুণত ভিজি জ্বৰ চৰ উঠে আৰু ৰাতি এলা কথা নাই কথা নাই আপোনালোকক এণ্টাৰটেইন কৰাটোৱে আমাৰ মেইন লক্ষ্য গাইজ বহুত কমেডিও কৰিছোঁ তাৰে বাবে আপুনি ছাবস্ক্ৰাইব কৰিব বেল আইকনটো বজাই দিব যাতে আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন পায় আৰু লাইকটো কৰিব নাপাহৰিব কমেণ্ট এটা কৰি দিব গাইজ আৰু যে মই আৰম্ভণিতে কৈছিলোঁ কিবা বান্দৰৰ কথা সেইটোও কৈ দিব লাগে দিয়ক বাই কোন বান্দৰ আৰু গাইজ কমেণ্ট কৰি দিব বাই বাই চ' গাইজ আপোনালোকক আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো ইমানতে থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই